দিছে মই আহি আছো ভিতৰত এয়া নাম চলি আছে বলক মোৰ মানে এতিয়া বৰ্তমান ধূপ আৰু পাণ আনিবলৈ কৈছিলে মই ধূপ আৰু পাণ আনিলোঁ আপোনালোকক বলক মই এতিয়া দেখাই দিমগৈ এয়া আমাৰ দাদা আহি আছে আমাৰ দাদা আমাৰ হৈছে ডাঙৰজন কিবা এটা ক'ব নেকি ঘৰটোৰ বিষয়ে হ'ব কিবা এটা কয় যদি কৈ দিয়ক তেল পানী পাতি আনিছোঁ দেই অঁ এওঁ এই ধূপ আৰু এইটো লৈ যাওক এইটো লৈ লওক এতিয়া বলক যাওঁ আমি ভিতৰৰ বস্তুবোৰ কি কি চলি আছে দেখাই আছোঁগৈ এয়া বৰ্তমান নাম চলি আছে এইফালে মা আছে আমাৰ এয়া আমাৰ মা কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু পায়স বনাবৰ কাৰণে গাখীৰ দি আছে আমুল তাজা খাটি গাখীৰটো পাবলৈ নাই গতিকে আমুল তাজাকৈ দিছোঁ আৰু বলক যাওঁ এতিয়া আমি ভিতৰৰ ৰুম এটা দেখাই দিছোঁ যে এইটো হৈছে এটা ৰুম এইটো ৰুম কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব নতুনকৈ অপেনিং কৰিবলৈ লৈছোঁ এইটোৱে মেইন আৰু এইটো নহ'লে কাম নচলে গতিকে এইটো মই দেখাই দিছোঁ এবাৰ এইটো মেইন এইটো এটা মেইন এইটো নহ'লে কাম নচলে প্ৰত্যেকটো লাগেই মানে এইফালে দেখিছে ন এইফালে মানে কিমান ধুনীয়া লাগিছে চাব পাৰে দাড়ি চাৰি কাটিবলৈ মোৰতো এতিয়া দাড়ি পোৱা দাড়ি মানে একদম দাড়ি হৈ আছে আৰু चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह এইটো মানে গা ধুৱাও तो क्या नाचो मैं এইটো হৈছে গীৰ্জাটো এইটো মানে ঠাণ্ডা দিনত দৰকাৰ হয় এইটো দেখাই দিছোঁ আপোনালোকক ইটো ৰুমত এতিয়া বৰ্তমান নাম লৈ আছে নাম লোৱাৰ পিছত মই আপোনালোকক দেখাই দিম ভিতৰৰ পজিশ্যনটো কেনেকুৱা আছিলে চাকি ইয়াত জ্বলাব নেকি ইয়াত জ্বলাই ল'ব লাগে নি অঁ চাকি জ্বলাই ল'ব লাগে বোলে প্ৰথম বস্তুটো পায়স বনাওঁতে বোলে প্ৰথম চাকি জ্বলাই ল'ব লাগে এইফালে আমাৰ পেহী আহিছে এতিয়া এইফালে নাম লৈ আছে বন্ধুসকল মানে এতিয়া ভিতৰত মানে ঢাৰি এখন দৰকাৰ হৈ গ'ল মই এতিয়া ঘৰলৈ যাওঁ ঘৰৰ পৰা মানে পটককৈ গৈ পেলাই মানে আমাৰ পুৰণা ঘৰটোলৈ যাওঁ পুৰণা ঘৰটোৰ পৰা গৈ পেলাই ঢাৰি এখন আনিমগৈ খুৰীক মানে দৰকাৰ হৈছে আহি আছোঁ এয়া আমাৰ মহাজনে টিভি চাই আছে পুৱা টিভি চাই আছে দেখিছেনে এইফালে যে ভকতে নাম গৈ আছে এজন একো খা খবৰেই নাই মানে এইটোত ব্যস্ত হয় নহয় এইটোত ব্যস্ত যাব লাগে নহয় বাৰু ওপৰলৈ আহা আকৌ অঁ এতিয়া মানে পটককৈ আমাৰ ঢাৰি এখন দৰকাৰ হৈছে ঢাৰিখনৰ কাৰণে আহি আছোঁ এতিয়া বৰ্তমান আমি ঢাৰি লৈ ল'লোঁ ঢাৰি মানে কমিলে তাত বৰ্তমান আহিছোঁ চাউল জোখা টেমাটো লৈ লোৱা অঁ হৈ যাব আহা এতিয়া আমি আহি আছোঁ দদাই ভতিজা দুইটা একেলগতে আহি আছোঁ দেই এতিয়া ঢাৰিটো দি দিলোঁ ঢাৰিটো দি আকৌ চৰাহী কৈছিলা জানো চৰাহী মোক কোৱা নাছিলা ন মোক এই বাতিটোৰ কথা কৈছিলা টেমাটোৰ কথাহে কৈছিলা টেমাটো আনিছে এই সুমনে আনিছে অঁ সুমন ক'ত গ'ল টেমাটো ক'ত থলেহি আকৌ লৈ গ'ল কি কৰিলা আকৌ কেলৈ লৈ গুচি আহিলা দেখিছানে টেমাটো বাৰু এবাৰ আনিবলৈ কৈছোঁ আকৌ বাৰু লৈ যাব লাগেনে কেলৈ লৈ গৈছা কিয় লুকাই আছা তুমি তেনেকৈ তুমিতো কমচে কম ধুতিখন লগাই ল'ব পোৱা নাই এনেকৈ বাৰু ৰুমত সোমাই দিব লাগে চোৱা ভতিজা এয়া মোক কেমেৰা দেখি ভতিজা পলাইছে কিবা এটা কৈ দে ঘৰত কেনেকুৱা লাগিছে ভাল লাগিছে ন ঘৰটো এবাৰ চাই এইটো মেইন বস্তু একদম মেইন বস্তু ঘৰৰ ভিতৰত মানে একদম মেইন বস্তু দেখাম আৰু এইফালে আহি আছে মেইন বস্তু দেখাবলৈ এইটো বস্তু মেইন এইটো বস্তু মেইন এইটো বস্তু যদি নহয় ঘৰ বনোৱাৰ কোনো লাভেই নাই ইয়াক মানে এনেকৈ আহিব লাগে আৰু সেই বহিব লাগে কামটো কৰিব লাগে देखा आपने लापरवाही का नतीजा है লাষ্ট কৰিছে গুচি গৈছে কিন্তু মই মেইন বস্তুটো দেখাই দিলোঁ এতিয়া ওলাই আহিছে দাঁত উলিয়াই হাঁহিছে
এইফালে দেখিছে নাই একদম উঠৰ অৱস্থাই নাই কিন্তু একেবাৰে কি আনিছে ধৰিবই নাই দেখাই দিয়ক ওখনে দেখাই দিয়ক দেখাই দিছে এবাৰ উঠখন सही पकड़े हैं এয়া বৰ্তমান প্ৰসাদ বিতৰণৰ কাৰ্যসূচী চলি আছে এয়া হৈছে আমাৰ মেইন ভতিজা মানে একেবাৰে আৰু কেনেকুৱা লাগিছে আজি মনটো কেনেকুৱা লাগিছে কওঁ কেনেকুৱা লাগিছে অ' দাদা নামি নাযাওঁ বাৰু বা দাদা এতিয়া ওপৰত মস্তি কৰি আছোঁ একদম এতিয়া একদম বুনিয়া ভজিয়া ৰসগোল্লা চাহ খাম খামনে খাম কেনে খাবা তুমি ৰসগোল্লা কেনে খাবা দুটা নহ'ব দেই এটাহে দিম কিন্তু হ'বনে হ'বনে এটা হ'বনে হ'ব অ'কে কি কি আছে কল আছে নাৰিকল আছে এইটো নাচপতি জাহাজী কল আপেল নাৰিকল বুট বা চুবাইছনে অঁ এইফালে পায়স বনি আছে এতিয়া মাহ প্ৰসাদ খোৱাৰ পিছত পায়স খাব তুমি খোৱা আকৌ প্ৰসাদ কেইটামান নোখোৱা এতিয়া মানে ভিতৰত পলিথিন নাইকিয়া হ'ল গতিকে আকৌ পলিথিন লৈ আমি দুটা আহিছোঁ পলিথিনটো দি দিয়া এইফালে এতিয়া চাহ আৰু পায়সৰ চিষ্টেম চলি আছে মোক কিন্তু এতিয়ালৈকে খাবলৈ দিয়াই নাই মই মেইন কামখিনি কৰিছোঁ দৌৰা ডপৰা বা দৈ পাতল মাতল বা ওপৰলৈ মই বস্তু ইটো নাই মই কৰি আছোঁ কিন্তু মোক এতিয়ালৈকে চাহ কাপ দিয়া নাই কওকচোন আপোনালোকে কেনেকুৱা হৈছে কথাটো খাবলৈ নাই ইনচাফি হৈছে নেকি আকৌ কথাটো আপোনালোকে কৈ দিয়ক নিজে কিন্তু দুবা খালে দেখিছেনে খাই ইয়াত অলপ ধুনীয়া ভুজিয়া অৱশেষত চাহকাপ পালোঁ এতিয়া চাহকাপ খাওঁ ধুনীয়া কেইটামান লৈ লৈছোঁ তেতিয়া মানে এইটো খাই দিলেহে ভাল হ'ব লগত এতিয়া বৰ্তমান চাহ ল'লোঁ চাহকাপ এইটো এটা খাবা নি লোৱা অকণমান খাব দিয়া অকণমান খোৱা कैसा लगा मेरा मजाक এতিয়া আমি চাহকাপ খাই লৈছোঁ এইফালে এয়া ৰসগোল্লা খাই আছে ধুনীয়াকৈ এয়া আমাৰ বৌয়ে খাই অকণমান খাই দেখাই দিয়ক চাহকাপটো বৰ সৰু দিলে ন হয় নহয় বৰ চিকৰা মানুহ বৰ চিকৰা মানুহ এয়া আমাৰ একদম ডাঙৰ বোৱাৰী ডাঙৰ ঘৰ একেবাৰে ডাঙৰ বোৱাৰী চিনাকি কৰিছোঁ ৰাইজৰ লগত এয়া চাই লওক এয়া একদম আমাৰ ডাঙৰ ঘৰ মাজু বোৱাৰী এয়া এই আমাৰ মালিকৰ ঘৰ মাজু বোৱাৰী এয়া হৈছে মা শাহু বোৱাৰী কি দিছে খাবলৈ ঠগি দিছে নি বাৰু অঁ হ'ব মই যায়গৈ নি এয়া আমাৰ ভকতসকল যাবলৈ ওলাইছে এতিয়া অঁ মই লাহে লাহে যাব দেই এই মানে বৰষুণ দি আছে যে পিছল হৈ আছে এতিয়া বৰ্তমান ভকত চব মানুহ গ'ল মায়ে ইয়াত ঢাৰি জাপি আছে এতিয়া ঢাৰি জাপি আছে এইফালে তেনেকুৱা হৈছে ক'ব এইটো দেখাই দিছোঁ চুমত কেনেকুৱা হৈছে এইটো সোমাই আছিলা নেকি সোমাই থাকা সোমাই থাকা এতিয়া সোমাই থাকা সোমাব পৰা নাই নহ'ব সোমাই থাকা একদম তলত পঢ়া থাকিব পাৰিব কিন্তু মন যায় ইয়াক কেতিয়াবা ইয়াতে পাই যাব নাভাগে কেনেকৈ ভাঙিব লুকাইছে বুলি গমেই নালাগে ইয়াত এতিয়া বৰ্তমান পায়সৰ পৰ্ব চলি আছে খোৱা পায়স এইখনে দিছেনে পায় ইমান চিকনা ন মানুহ অকণমান
বা এই দেখিছে নাই? এইজনী শাহুবুঢ়ী, এইজনী হৈছে বোৱাৰী হা, এইজনী হৈছে জীয়েক। দেখাই দিছো গোটেইকেইজনী। হা? এবাৰ হাঁহি দিওঁ, দাঁতটা উলিয়াই যাওঁ। আমাৰ হৈছে দীপশিখা। চিনি পাই তই নেকি? অঁ আৰু পায়স খাব। এই দুপিলেট লৈছা যে? বা দুপিলেট দিছ যে? হা? দেখিছা নাই? হাঁহিছে একেবাৰে ৩৫ টকা উলিয়াই দিছে আৰু। অ' মা, নুজুৰিব, অকণমান অকণমান দিবি। অকণমান অকণমান দিবি, নুজুৰিব। এই হেতাখনৰ এই আধা এটা দিবি। নুজুৰিব। মানুহ ধেৰ আছে ন? আমি মানে অলপ চিকটা, সেইটো কাৰণে অলপ অলপ কম কমকৈ দিবলৈ কৈছোঁ আৰু। যি যি কৰি আছে গোটেইখিনি আমি ৰখাই থৈছোঁ, এইটো এটা স্মৃতি হৈ যাব হয় নহয়? এয়া খাইছেও খাইছে, ঘৰলে এক টোপোলা নিছে। বেলেগলৈ আছেনে নাই? ৰাম ৰাম, এনেকৈ হ'লে বাৰু সকাম আমি কেনেকৈ পাতিম বাৰু? খাবও আৰু ঘৰলৈও নিব। ৰাম ৰাম, দেখিছানে? ৰাম ৰাম। বন্ধুসকল, আমাৰ নতুন ঘৰটো ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড Subscribe. অ'কে।